তাই কাপোৰখনৰ চুক এটাত ধৰি আছে আগানে। তাই ঘূৰি চোৱাৰ লগে লগে আঁঠু কাঢ়ি বহিছে আগান, ঠিক যেন দুষ্ট কাম কৰি ধৰা পৰা এটি অবোধ শিশুহে। সোঁ হাতত বেলিৰ আঁচলটো, বাওঁ হাতখন লাহে লাহে ওপৰলৈ তুলি কাণত লগালে আগানে। চৰি, আই এম ৰিয়েলি চৰি। কি কৰা যায় এই ল'ৰাটোৰ লগত? ইমান ডাঙৰ ডাঙৰ কথা কৈ তাইক অনবৰতে শাসন কৰা আগান আজি তাইৰ অকণমান খং দেখি এনেকৈ দুৰ্বল হৈ পৰিল। কিমান ভাল পালে এনেকৈ কাৰোবাৰ ওচৰত আঁঠু কাঢ়ি অনুৰোধ কৰিব পাৰি কাৰোবাক। কিমান হেঁপাহে এনেকৈ মেৰিয়াই বান্ধিলে এজন পুৰুষে আঁঠু ল'ব পাৰে প্ৰিয় নাৰীৰ ওচৰত। এনে ভাল পোৱাৰ বাবেই চাগে মানুহে জীৱন জিনাৰ সপোন দেখে।